প্লেয়িং ইট মাই ৱে কাৰ আত্মজীৱনী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শচীন তেণ্ডুলকাৰ। বলৱন্ত ৰায় মেহতা কমিটি কেতিয়া গঠন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1957। যাদৱ পায়েঙে কেতিয়া পদ্মশ্ৰী বঁটা লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2015 চন। অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ভানু আথিয়া। উডৰ প্ৰেৰণ পত্ৰ কিমান চনত প্ৰস্তুত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1855 চন। কোনটো চিনেমা ইণ্ডাষ্ট্ৰীক চেণ্ডালউড বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কানাডা। ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পৰমবীৰ চক্ৰ। কিমান চনত কুতুব মিনাৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1193। ভাৰতৰ প্ৰথমখন ৰঙীন ছবি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কিষাণ কন্যা। কোনে মহাত্মা গান্ধীক বাপু আখ্যা দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি সুভাষ চন্দ্ৰ বসু। অস্কাৰৰ বাবে মনোনীত প্ৰথম ছবি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মাদাৰ ইণ্ডিয়া। ভাৰতৰ উচ্চতম শৃংগ কাঞ্চনজংঘাৰ উচ্চতা কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 8586 মিটাৰ। প্ৰথম নেশ্যনেল ফিল্ম এৱাৰ্ড কেতিয়া দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1954। অসমৰ চিনেমা উদ্যোগক কি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জলিউড। কোনজন ব্যক্তিয়ে তিনিওখন ঘূৰণীয়া মেচ মেলত প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বি আৰ আম্বেদকাৰ। ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যমুনা। অসমত প্ৰথম NRC কেতিয়া প্ৰৱৰ্তন হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1951। সংগীত নাটক একাডেমী কেতিয়া স্থাপন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1953। গুপ্ত বংশৰ কোনগৰাকী ৰজাই মহাৰাজ ধীৰাজ উপাধি গ্ৰহণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰগুপ্ত প্ৰথম। বাবা চাহেব কাৰ উপনাম? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বি আৰ আম্বেদকাৰ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ জিকে ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।